বন্ধুসকল আপোনালোকে এটা কথা মন কৰিছে কৰবাত গাঁতত সোমাই থকা সূৰ্য পোহৰ নপৰা নিজৰ গাঁওখনত কি হৈ আছে ঘৰখন কেনেকৈ চলিছে সেইবোৰ কথা গম নোপোৱা কিছুমানে আহি ছ'চিয়েল মিডিয়াত আমাৰ দেশৰ সাংবিধানিক সৰ্বোচ্চ পদত থকা প্ৰধানমন্ত্ৰীজনক গালি পাৰি দিয়েহি। গালি পাৰা কোনো কথা নাই, কিন্তু এনেকুৱা শব্দ ব্যৱহাৰ কৰে শুনিলে নিজকে নিজে লাজ লাগি যায়। আপুনি প্ৰধানমন্ত্ৰীজনৰ কিবা এটা কামত বেয়া পায়, তাৰ বিৰুদ্ধে আপুনি কিবা এটা মন্তব্য দিছে দিয়ক, কিন্তু সেয়া ভদ্ৰভাৱে দিয়ক। তাকে নকৰি আপুনি অসভ্য অভদ্ৰভাৱে গালি পাৰি কি দেখাব বিচাৰিছে? আপুনি ভাবি চাইছেনে আপোনাৰ কথাবোৰে সমাজত এটা কিমান বেয়া প্ৰভাৱ পেলাব? আজি আপুনি প্ৰধানমন্ত্ৰীজনৰ কিছুমান কামত বেয়া পাই অশ্লীল ভাষাৰে গালিগালাজ কৰিছে, কিন্তু কালিলৈ আপুনি ভাল পোৱা কোনোবা এজন প্ৰধানমন্ত্ৰী হ'ব, তেওঁকো যদি আপুনি কৰা ব্যৱহাৰতকৈ বেছি বেয়া ব্যৱহাৰ কৰে তেতিয়া কি হ'ব? সমাজত কেনেকুৱা এটা বেয়া পৰিৱেশ সৃষ্টি হ'ব ভাবি চাইছেনে? বন্ধুসকল, আজিকালি যোনে তোনে আহি ভাৰতৰ সৰ্বোচ্চ পদত থকা প্ৰধানমন্ত্ৰীজনক অশ্লীল ভাষাৰে গালি পাৰি দিবলৈ যে সাহস কৰিছে, ইয়াৰ মূলতে কোন দোষী জানেনে? ইয়াৰ মূল দায়ী হ'ল বন্ধুসকল ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টিয়ে কৰা এটা সৰু ভুলৰ কাৰণে আজি এই মখা আহি বন্ধুসকল ভাৰতৰ প্ৰধানমন্ত্ৰীজনক বেয়া ব্যৱহাৰ কৰিবলৈ সাহস পাইছে। বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টিয়ে এনে কি ভুল কৰিলে সেয়া মই কৈ আছোঁ ৰ'ব। তাৰ আগতে এটা কথা কওঁ, এতিয়ালৈকে যদি আপুনি ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টিয়ে কি ভুল কৰিলে জানেনে? 1971 চনত যেতিয়া ভাৰতত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল, তেতিয়া ইন্দিৰা গান্ধীৰে মিছা নামৰ এখন আইন আনিছিল। মিছা মানে বন্ধুসকল মেইনটেনেন্স অফ ইণ্টাৰনেল ছিকিউৰিটি এক্ট, অসমীয়াত আভ্যন্তৰীণ সুৰক্ষা আইন বুলি কোৱা হয়। এই আইনখন বন্ধুসকল এনেকুৱা আইন, ধৰক মানুহ এজনে কোনো অপৰাধ কৰা নাই, কিন্তু সেই মানুহজনে ভৱিষ্যতে অপৰাধ কৰিব বুলি সন্দেহ হৈছে, আৰু সেই মানুহজনক এই আইনখনৰ জৰিয়তে, এই মিছা নামৰ আইনখনৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিব পাৰে। মানে এনেকুৱা, আপুনি ধৰক কোনো অপৰাধ কৰা নাই, কিন্তু চৰকাৰৰ সন্দেহ হৈছে যে আপুনি এদিন অপৰাধ কৰিব পাৰে বুলি, আৰু চৰকাৰে আপোনাকো এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰে। এনেধৰণৰ আইন এখন বন্ধুসকল 1971 চনত ইন্দিৰা গান্ধীয়ে আমাৰ ভাৰতত প্ৰৱৰ্তন কৰিছিল। আৰু বন্ধুসকল, এই আইনখনৰ জৰিয়তে যেতিয়া 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা হৈছিল, সেই তেতিয়া এই আইনখনৰ অধীনতে বন্ধুসকল আমাৰ ভাৰতত যিমানবোৰ বিৰোধী নেতা আছিল, যিমানবোৰ চৰকাৰ বিৰোধী নেতাই ভাৰতত আন্দোলন কৰিছিল ইন্দিৰা গান্ধীৰ বিৰুদ্ধে, সেই সকলোকে এই আইনখনৰ অধীনতে গ্ৰেপ্তাৰ কৰিছিল। এই আইনখনৰ জৰিয়তে বন্ধুসকল সেই সময়ত আমাৰ ভাৰতৰ বহুত ডাঙৰ ডাঙৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই আইনখনৰ জৰিয়তে বন্ধুসকল অটল বিহাৰী বাজপেয়ী, লালু প্ৰসাদ যাদৱ, এনেকৈ বহুত বিৰোধী ডাঙৰ ডাঙৰ নেতাক এই আইনখনৰ জৰিয়তে বন্ধুসকল মিছাকৈ গ্ৰেপ্তাৰ কৰিছিল। এই আইনখনৰ জৰিয়তে বন্ধুসকল গোটেই ভাৰতত যিমান বিৰোধী নেতা আছিল, যিমান সেই সময়ত আন্দোলনকাৰী আছিল, সকলোকে এই আইনখনৰ জৰিয়তে বন্ধুসকল গ্ৰেপ্তাৰ কৰিছিল আৰু কঠোৰ শাস্তি দিছিল। আৰু যেতিয়া বন্ধুসকল 1978 চনত বিজেপি চৰকাৰ আহিল, সেই তেতিয়া বিজেপি চৰকাৰে এই ইন্দিৰা গান্ধীয়ে প্ৰৱৰ্তন কৰা এই মিছা নামৰ আইনখন সম্পূৰ্ণৰূপে শেষ কৰি দিছিল। এই আইনখনে বন্ধুসকল ভাৰতৰ মানুহৰ মৌলিক অধিকাৰ শেষ কৰি দিছিল। মানে কোনোৱে চৰকাৰৰ বিৰুদ্ধে একো কথা ক'ব পৰা নাছিল, কোনোৱে চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে তেওঁক এই আইনখনৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিছিল। কোনো মানুহে বন্ধুসকল ইন্দিৰা গান্ধী চৰকাৰখনৰ বিৰুদ্ধে মাত মাতিব পৰা নাছিল। যিয়ে ইন্দিৰা গান্ধী চৰকাৰখনৰ বিৰুদ্ধে মাত মাতিবলৈ আহিছিল তেওঁকো এই আইনখনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল। আৰু যেতিয়া বন্ধুসকল 1978 চনত বিজেপি চৰকাৰ আহিল, সেই বিজেপি চৰকাৰে ইন্দিৰা গান্ধীয়ে প্ৰৱৰ্তন কৰা সেই মিছা নামৰ আইনখন সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিছিল। আৰু তেতিয়াৰ পৰা বন্ধুসকল ভাৰতৰ মানুহৰ মৌলিক অধিকাৰ ঘূৰি আহিল, আৰু সেই মিছা নামৰ আইনখন ধ্বংস কৰি বিজেপি চৰকাৰে বহুত ডাঙৰ ভুল কৰি পেলালে। আৰু সেইকাৰণে আজি বন্ধুসকল যোনে তোনে আহি মোৰ নিচিনা এটা অজ্ঞাত ব্যক্তিয়ে আহি পেলানি আমাৰ ভাৰতৰ সাংবিধানিক সৰ্বোচ্চ পদত থকা প্ৰধানমন্ত্ৰীজনক গালি পাৰিবলৈ সাহস কৰিব পৰা হ'ল। যদি বন্ধুসকল সেই ইন্দিৰা গান্ধীয়ে প্ৰৱৰ্তন কৰা সেই আইনখন থাকিলেহেঁতেন কোনো মাত মাতিব নোৱাৰিলেহেঁতেন। আৰু এইটোৱে বন্ধুসকল বিজেপি চৰকাৰে ডাঙৰ ভুল কৰি পেলালে। বন্ধুসকল, এনেকুৱা এখন আইন বৰ্তমান প্ৰয়োজন আছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব। মই কিন্তু এনেকুৱা এখন আইন ভাৰতত প্ৰৱৰ্তন হোৱাটো বিচাৰোঁ। আপোনালোকে বিচাৰে নাই কমেণ্ট কৰি জনাব, কিয়নো এনেকুৱা এখন আইন থাকিলে কোনো সাধাৰণ ব্যক্তিয়ে ক'ৰবাত গাঁতত সোমাই থকা ভুতুংকৈ ওলাই আহি কোনো ভাৰতৰ প্ৰধানমন্ত্ৰীজনক অশ্লীল ভাষাৰে গালিগালাজ কৰিব নোৱাৰিব। অন্ততঃ আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।